নমিনেশ্যন দিলোঁ। এতিয়া আগন্তুক দিনত হয়তো মই আশাবাদী যে ৪১ নং মানস বিধানসভা সমষ্টিত আমাৰ বিভিন্ন দলৰ কেণ্ডিডেটসকলো আছে, তেখেতসকলেও আজি নমিনেশ্যন ফৰ্ম জমা কৰি আছে। তাৰপিছত হয়তো আমি আমাৰ দলীয়ভাৱে যি কাম কৰিব লাগে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে ওচৰতে মই যাম, ঘৰে ঘৰে যাম, ড'ৰ টু ড'ৰ যাম। মই আশাবাদী যে সকলোৱে মোক আঁকোৱালি ল'ব, এইটোৱে মোৰ আজি এইখিনি ক'ব লাগে। মেইন উদ্দেশ্য আমাৰ হ'ল শিক্ষা। আমাৰ মানাছ আগত যিটো সমষ্টি আমাৰ আছিলে সৰভোগ সমষ্টি, বিগত দিনত সৰভোগ সমষ্টিৰ পৰা যিমান MLA আমি বনাইছোঁ, গোটেই MLA বিলাক খালি ভোট দিয়াৰ সময়ত আহিছে, ভোট দিছোঁ, গুচি গৈছে, কিন্তু কোনেও আমাৰ সমষ্টি উন্নতি কৰাৰ কাৰণে কোনেও প্ৰস্তুতি লোৱা নাই, সেনেকৈ ষ্টেপ লোৱা নাই, সেনেকুৱা কামো কৰা নাই। শক্তিশালী আছে, কিন্তু শক্তিশালী ৰাইজে বনাইছে, ৰাইজে শক্তি দিছে। আজিৰ ডেটত হ'ব পাৰে মোক শক্তিশালী বনাই দিব ৰাইজে, গোটেই ৰাইজে মোক আঁকোৱালি ল'ব। কাৰণ মই এটাই ষ্টেপ লৈ আছোঁ যে আমাৰ শিক্ষাটো উন্নত হ'ব লাগে, আমাৰ শিক্ষা ভাল হ'ব লাগে। আৰু আপোনালোকে জানে যে গোটেই অসমত শিক্ষাৰ লাইনত আমাৰ দলৰ সুপ্ৰিম হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব, তেখেতে ছুপাৰমেন। গতিকে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ তাতো মোৰ ডিমাণ্ড যে উত্তৰ অঞ্চলত আমাৰ এটা ভাল ইনষ্টিটিউট হ'ব লাগে, ভাল এটা কলেজ হ'ব লাগে, ছুপাৰ 40 হ'ব লাগে। ইয়াতো শিক্ষাৰ লাইনত আমি আগবাঢ়ি যাব লাগে। থাকিব, বাইদেউ আছে, ভাল কথা, যাৰ যাৰ লাইনত আছে। কিন্তু এইটোৱে MCLA যিটো ইলেকশ্যন সেইটো বেলেগ, আৰু বিধানসভাটো এইটো বেলেগ। সেইটো হ'ল কাউন্সিল, BTAD পাৰ্টৰ হয়, আৰু এইটো হ'ল অসম বিশেষ। গতিকে MLA ইলেকশ্যনটো অলপ বেলেগ ধৰণৰ। সেই হিচাপত মানুহে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো তাত মই যাম, সকলোৱে মোক আঁকোৱালি ল'ব। আৰু মই 100% এইটো চিয়'ৰ যে সকলোৱে মোক ভোট দি জয়যুক্ত কৰিব। কৈ থাকিব, সময়ত কি কৰে এইটো দেখা যাব। মই যিমান পাৰোঁ মই চেষ্টা কৰিম।